মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। মহাবিদ্যালয় বন্ধ থকাৰ বাবে তোমালোকৰ অধ্যয়নত যথেষ্ট অসুবিধা হৈছে বুলি অনুভৱ কৰি চতুৰ্থ ষান্মাসিকৰ অসমীয়া গুৰু বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তোমালোকৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত এটি পাঠ আমি আজি লৈ আহিছোঁ আৰু আমাৰ পাঠটিৰ বিষয় হৈছে শৈৱ ধৰ্ম আৰু অসমৰ শৈৱ পৰম্পৰা। আহাচোন আমি পাঠটোৰ মাজলৈ যাওঁ। শৈৱ ধৰ্ম আৰু অসমৰ শৈৱ পৰম্পৰা শীৰ্ষক পাঠটিৰ ভিতৰ ভাগলৈ যোৱাৰ আগতে আমি শৈৱ ধৰ্ম সম্পৰ্কীয় কিছু প্ৰাথমিক ধাৰণা লৈ লওঁ আহাচোন। হিন্দু ধৰ্মৰ প্ৰাচীন তথা প্ৰধান দেৱতাসকলৰ ভিতৰত শিৱ হ'ল অন্যতম। অতি প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষ তথা অসমত শৈৱ, শাক্ত আৰু বৈষ্ণৱ এই তিনিওটা ধৰ্ম সমান্তৰালভাৱে চলি আহিছে। শিৱক উপাস্য দেৱতা হিচাপে গ্ৰহণ কৰি অৰ্চন বন্দন কৰা ধৰ্মীয় পন্থাটোৰ নামেই হৈছে শৈৱ ধৰ্ম। অসমৰ বিভিন্ন প্ৰান্তত থকা শিৱ মন্দিৰ বা শিৱ থানসমূহে শিৱৰ মাহাত্ম্য তথা অস্তিত্ব ঘোষণা কৰি আহিছে। সৰ্বজন জনপ্ৰিয় দেৱতা শিৱৰ বিভিন্ন নাম আৰু ৰূপ পোৱা যায়। হৰ, মহাদেৱ, শংকৰ, ত্ৰিনয়ন ইত্যাদি বিভিন্ন নামেৰে আমি শিৱক জানো। এতিয়া আমি যাওঁ শৈৱ ধৰ্মৰ উৎপত্তি প্ৰসংগটোলৈ। প্ৰাগ ঐতিহাসিক হৰপ্পা সভ্যতাৰ যুগতেই ভাৰতবৰ্ষত শৈৱ ধৰ্মৰ উত্থান হৈছিল বুলি কোৱা হয়। হৰপ্পা আৰু মহেঞ্জোদাৰোত পশুপতি শিৱৰ অনুৰূপ দেৱতা বা লিংগ পূজাৰ প্ৰচলন থকাৰ পৰিচয় পোৱা যায়। ঋগ্বেদত ৰুদ্ৰ দেৱতাক ধ্বংসৰ প্ৰতীক হিচাপে বৰ্ণনা কৰা হৈছে। যজুৰ্বেদত আকৌ ৰুদ্ৰ আৰু শিৱক অভিন্ন বুলি ঘোষণা কৰা হৈছে। যজুৰ্বেদত তেওঁ জগতপতি হিচাপে বন্দিত হৈছে। তাৰ লগতে শিৱক কৃষি, পশু, অৰণ্য আৰু পৰ্বতৰ লগত জড়িত কৰা হৈছে। ব্ৰাহ্মণ গ্ৰন্থসমূহত কোৱা হৈছে যে দেৱতাসকলৰ ক্ৰোধৰ পৰাই ৰুদ্ৰৰ উৎপত্তি হৈছে। তৈতেৰীয় আৰণ্যকত আকৌ ৰুদ্ৰক সৰ্বভূতান্তৰাত্মা বুলি কোৱা হৈছে। ঠিক তেনেদৰে মহাভাৰতত শিৱৰ বেদ বিহিত আৰু বেদবাজ্য এই দুইটা ৰূপৰে পৰিচয় দাঙি ধৰা হৈছে। এফালে তেওঁক যেনেদৰে পৰোপকাৰী মহেশ্বৰ, পৰম ব্ৰহ্ম, অজেয় আত্মা, বিশ্বমূৰ্তি আদি বেদবিহিত আখ্যা দিয়া হৈছে, আনহাতে বেদবাজ্য লৌকিক ৰূপেৰেও তেওঁক বৰ্ণনা কৰা হৈছে। শিৱৰ বেদ বৰ্হিভূত চৰিত্ৰৰ পৰিচয় দক্ষযজ্ঞৰ কাহিনীৰ মাজেৰে পোৱা যায়। ভাৰতবৰ্ষত বসবাস কৰা গ্ৰীকসকলে তেওঁলোকৰ দেৱতা ডাইনচিয়াছক শিৱৰ অভিন্ন বুলি মত পোষণ কৰিছিল। ইয়াৰ উপৰিও খ্ৰীষ্টপূৰ্ব ২য় শতিকাৰ ৰজাসকলৰ মুদ্ৰাত শিৱৰ মূৰ্তি আৰু লিংগ দেখা পোৱা গৈছিল। এতিয়া আমি যাওঁ অসমত শৈৱ ধৰ্মৰ প্ৰাচীনত্বৰ দিশটোলৈ। হিন্দু ধৰ্মৰ প্ৰাচীন দেৱতাসকলৰ ভিতৰত শিৱ অন্যতম। অসমত শৈৱ ধৰ্মৰ প্ৰাচীনত্বৰ প্ৰমাণ বহুতো দেখিবলৈ পোৱা যায়। বিশেষকৈ নিধনপুৰ তাম্ৰশাসনৰ পৰা এই কথা জানিব পাৰি যে ৭ম শতিকাৰ কামৰূপৰ প্ৰবল প্ৰতাপী ৰজা ভাস্কৰ বৰ্মা শৈৱ আছিল। এই একেই প্ৰসংগত ৭ম শতিকাত ভাৰতলৈ অহা চীনা পৰিব্ৰাজক হিউৱেনচাঙৰ মন্তব্যটো প্ৰণিধানযোগ্য। হিউৱেনচাঙৰ মতে ভাস্কৰ বৰ্মাৰ দিনত প্ৰাগজ্যোতিষপুৰত বহু হিন্দুৰ দেৱ-দেৱীৰ মন্দিৰ আছিল আৰু সেইবোৰৰ ভিতৰত শিৱ মন্দিৰৰ সংখ্যাই আছিল সৰহ। ইয়াৰ উপৰিও হায়ুংথল লিপি আৰু তেজপুৰ তাম্ৰশাসনে প্ৰমাণ কৰে যে ৯ম শতিকাৰ কামৰূপৰ ৰজা হৰ্যৰ বৰ্মা আৰু বনমাল বৰ্মা শিৱভক্ত আছিল। কালিকা পুৰাণতো শিৱ পূজাৰ লগতে শিৱৰ মাহাত্ম্য প্ৰকাশক বহুতো কথাৰ বিৱৰণ পোৱা যায়। কালিকা পুৰাণৰ সময়ৰ পৰাই শৈৱ ধৰ্মই অসমত যথেষ্ট প্ৰতিপত্তি লাভ কৰিছিল। অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা শিৱৰ মূৰ্তি আৰু লিংগবোৰেও অসমত শৈৱ ধৰ্মৰ প্ৰাচীনত্বৰ ইংগিত বহন কৰে। সূৰ্যঘড়ী দৈৱজ্ঞ দৰং ৰাজবংশাৱলীৰ মতে কোচ ৰজাসকল শিৱৰ বংশধৰ আছিল। এই কোচ ৰজাসকলে কেনেকৈ হিন্দু মত আৰু জনজাতীয় মতে শিৱক পূজা অৰ্চনা কৰিছিল তাৰো উল্লেখ এই ৰাজবংশাৱলীখনত পোৱা যায়। বানভট্টৰ হৰ্ষচৰিততো
ঐকান্তিক শিৱভক্তিৰ নিদৰ্শন পোৱা যায়। ইয়াত কামৰূপ ৰাজৰ দূতে হৰ্ষবৰ্ধনক জনাইছিল যে শৈশৱৰে পৰা শিৱৰ বাহিৰে আন দেৱতাক পূজা নিদিবলৈ ভাস্কৰ বৰ্মাৰ কৃতসংকল্প আছিল। সপ্তম আৰু ত্ৰয়োদশ শতিকাৰ বুলি অনুমান কৰা কেইবাটাও শিৱ মন্দিৰৰ ধ্বংসাৱশেষে অসমত শৈৱ ধৰ্মৰ প্ৰাচীনত্ব ঘোষণা কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ধনুখানা পৰ্বতত দুটি শিৱ মন্দিৰৰ ধ্বংসাৱশেষ আছে। কাশীনাথ দীক্ষিতৰ মতে এই দুটি শিৱ মন্দিৰে হৰ্যৰ বৰ্মাৰ তেজপুৰৰ ফলিৰ ফালে আঙুলিয়ায়। ঠিক তেনেকৈ প্ৰাক শংকৰ সাহিত্যতো শৈৱ ধৰ্মৰ কিছু আভাস পোৱা যায়। কবিৰত্ন সৰস্বতীৰ দ্ৰোণ পৰ্ব মহাভাৰতৰ ভণিতাত দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণ দেৱৰ ফালে আঙুলিয়াই কোৱা হৈছিল যে যত সৰ্বক্ষণ ইন্দ্ৰ নাৰায়ণৰ বৰদেন্ত সদাশিৱ হৌক নৰেশ্বৰ পাঞ্চু গৌৰেশ্বৰ পিতা পুত্ৰে চিৰঞ্জীৱ। কেইবাখনো চৰিত পুথিৰ পৰা জানিব পাৰি যে শংকৰদেৱৰ পিতৃ কুসুম্বৰ বৰভূঞাই শিৱ পূজা কৰিহে পুত্ৰ শংকৰক লাভ কৰিছিল। শংকৰদেৱৰ পিতৃ কুসুম্বৰৰ বহুত বয়সলৈকে লৰালৰি নোহোৱাত তেওঁ হৰিবংশ পাঠ নানা তন্ত্ৰ-মন্ত্ৰ আদি কৰায়ো যেতিয়া একো ফল নাপাইছিল, শেষত তেওঁ শিৱ পূজা কৰিছিল। ইয়াৰ পাছতে শংকৰৰ জন্ম হৈছিল। চৰিতকাৰ ভূষণ দ্বিজে কৈছে যে কুসুম্বৰে শিৱলিংগ পূজা কৰিছিল। অসমৰ জনজাতীয় সমাজতো শিৱ পূজাৰ বহুল প্ৰচলন আছিল। কছাৰীসকলৰ মাজত শিৱ পূজাৰ বহুতো পদ্ধতি প্ৰচলন হৈ আহিছে। বড়ো সমাজতো শিৱক বাথৌ, বাথৌব্ৰাই, বাথৌ শিৱৰাই আদি বিভিন্ন নামেৰে পূজা কৰি অহা হৈছে। মেছসকলেও শিৱ পূজা কৰাৰ বহুতো উদাহৰণ পোৱা যায়। তেওঁলোকে নিজকে শৈৱ সম্প্ৰদায়ৰ হিন্দু বুলি কয়। এতিয়া আমি যাওঁ আমাৰ জনসমাজত শিৱ সৰ্বজন মান্য হোৱাৰ কাৰণনো কি কি? প্ৰথমটো হ'ল লোকবিশ্বাসজনিত ধাৰণা। আমাৰ লোকসমাজত শিৱ পাগলা গোসাঁই, ভাঙৰা গোসাঁই আদি বিভিন্ন তাচিল্যসূচক লৌকিক নামেৰে জনা যায়। তেওঁক কেতিয়াবা বুঢ়া গোসাঁই বুলিও কোৱা হয়, কাৰণ তেওঁ সকলো দেৱ-দেৱতাতকৈ ডাঙৰ, তেওঁৰ জন্মৰ কথা কোনেও নেজানে। এই লোকবিশ্বাসজনিত ধাৰণাৰ দেৱতা হোৱাৰ উপৰিও পৰম পুৰুষ ৰূপে তেওঁ পৰম গুপ্ৰ ব্ৰহ্ম। তেওঁৱেই নানা শক্তিৰ দ্বাৰা জগত পৰিচালিত কৰিছে। স্বকীয় গুণ শক্তিৰ দ্বাৰা জগতৰ সৃষ্টি, স্থিতি আৰু সংহাৰৰ কাৰণে তেওঁৱেই ব্ৰহ্মা বিষ্ণু শিৱ নাম ধাৰণ কৰিছে বুলি শ্ৰী হৰিনাথ শৰ্মা দলৈদেৱে অসমত শৈৱ সাধনা আৰু শৈৱ সাহিত্য শীৰ্ষক গ্ৰন্থখনত উল্লেখ কৰিছে। দ্বিতীয়টো হ'ল উপযুক্ত লৌকিক আৰু শাস্ত্ৰীয় দৃষ্টিকোণৰ প্ৰভাৱ। লৌকিক আৰু শাস্ত্ৰীয় দৃষ্টিকোণেৰে বিচাৰ কৰি চালে অসমৰ জনসমাজত শিৱৰ প্ৰতি আদৰ আৰু শ্ৰদ্ধা অতি বেছি, কাৰণ শিৱ আশুতোষ, সহজতে প্ৰসন্ন আৰু কৃপালু। তেওঁ স্বয়ং ব্ৰহ্ম। তেওঁক একোৰে প্ৰয়োজন নাই, সকলো তেওঁতেই বিৰাজমান। তেওঁ অনাসক্তিৰ শ্ৰেষ্ঠতম দৃশ্যৰূপ। হৰিনাথ শৰ্মা দলৈয়ে অসমত শৈৱ সাধনা আৰু শৈৱ সাহিত্য শীৰ্ষক গ্ৰন্থত উল্লেখ কৰিছে যে সম্ভোগ বিলাসিতাৰ যি আসক্তিয়ে মানৱ মন অস্থিৰ কৰি তোলে, শিৱৰ ক্ৰোধান্বিয়ে তাক ভস্মীভূত কৰে। তেওঁৰ মনত বিষ আৰু অমৃতৰ প্ৰভেদ নাই, স্বৰ্ণ ভস্ম একেই। তেওঁৰ মনত শ্মশান আৰু উদ্যান এই দুয়ো সমান। সেইবাবে সকলোৱে ভাবে যে এই আশুতোষ কৃপালু দেৱতাই সহজতে সকলো প্ৰকাৰৰ দোষ নিবৃত্তি কৰাৰ লগতে তেওঁলোকৰ কামনা বাসনাও পৰিপূৰণ কৰিব পাৰে। তেওঁক সন্তুষ্ট কৰিবৰ বাবেই ভাঙৰ খোলাত বহি ভাঙৰিয়ে বোম বোম ভোলানাথ বুলি ভাঙৰ চিলিমত হোপা মাৰে। চোৰ বা আন দুষ্কৃতিকাৰীয়েও প্ৰসংগক্ৰমে শিৱৰ নাম স্মৰণ কৰে। অবিবাহিতা ছোৱালীয়ে আৰু পুত্ৰহীনা তিৰোতাই নানা ধৰণেৰে ব্ৰত আদি পালন কৰি অন্তৰৰ নিভৃততম কোণৰ পৰা বাসনা কৃপালু ভোলানাথক নিবেদন কৰে। ইয়াৰ উপৰিও যোগী সাধকসকলেও
শিৱৰূপ পৰম জ্যোতিত মিলিবলৈ সাধনা কৰি আহিছে। এই ধৰণে শিৱৰ প্ৰতি ভক্তি নানা ধৰণে নানা ভাৱত নিবেদিত হোৱা দেখা যায়। তৃতীয় বিশেষত্বটো হ'ল শিৱৰ আকৃতি প্ৰকৃতিগত লক্ষণ আৰু শিৱ পাৰ্বতীৰ যুগ্ম জীৱনৰ প্ৰভাৱ আৰু বিশেষত্ব। শিৱৰ আকৃতি আৰু প্ৰকৃতিগত লক্ষণ বিশেষত্ববোৰ আৰু শিৱ পাৰ্বতীৰ যুগ্ম জীৱনৰ বিভিন্ন পৰিস্থিতিয়ে বিভিন্ন সময়ত অসমৰ জনজীৱনৰ ওপৰত প্ৰভাৱ পেলাই আহিছে। স্ত্ৰী পুৰুষ নিৰ্বিশেষে সাধাৰণ দিন দৰিদ্ৰক বুজাবৰ কাৰণে ভাং ভাজিবৰ খোলা নাই, অভাৱ অনাটনেৰে পৰিপূৰ্ণ গ্ৰাহস্থ জীৱনক বুজাবৰ কাৰণে কোৱা হয় মহাদেৱৰ সংসাৰ। ঠিক তেনেদৰে অতি নিকৃষ্ট বস্তু কিছুমান সুমুৱাই থোৱা মোনা এখনক কোৱা হয় মহাদেৱৰ জুলি, আৰু সুখী দাম্পত্য জীৱনক বুজোৱাৰ কাৰণে কোৱা হয় অহৰ পাৰ্বতীৰ গৃহবাস। মহাদেৱৰ প্ৰকৃতিগত বহুত নাম সৰ্বসাধাৰণৰ মুখত লোকভাষালৈ ৰূপান্তৰিত হৈছে। যেনে লাখ ভাগ নথকা খোলা মনৰ মানুহক বুজোৱাৰ কাৰণে কোৱা হয় ভোলানাথ, পাগলা শংকৰ। ভাং ধতুৰা আদি ৰাগিয়াল বস্তুক বুজোৱাৰ কাৰণে সেইসমূহক মহাদেৱৰ বস্তু বুলি কোৱা কথাটো লোককথাত যুগ যুগ ধৰি চলি আহিছে। ঠিক তেনেকৈ বিয়াৰ ৩ দিন পাছত দৰা আৰু কন্যাক খোভাখুভিৰ সাধু অৰ্থাৎ অহৰ পাৰ্বতীৰ বৈবাহিক কথাক কেন্দ্ৰ কৰি কোৱা কথা কোৱা হয়। এই প্ৰথা অসমীয়া সমাজত অদ্যাপি প্ৰচলন হৈ আছে। ঠিক তেনেকৈ শিৱৰ প্ৰিয় সংগী আৰু প্ৰিয় আভৰণ হোৱাৰ বাবে বহু লোকে সাপৰ অনিষ্ট নকৰে, বহু লোকে সৰ্পৰ পূজাও কৰে। বেলপাত শিৱৰ প্ৰিয় বাবে বেলগছক পবিত্ৰ আৰু পূজাৰ আধাৰ হিচাপে গ্ৰহণ কৰা হয়। বহু লোকে পবিত্ৰ ভাৱত বেলৰ পুলি ৰোপণ কৰে, তাৰ গুৰিত চাকি ধূপ আদি নৈবেদ্যাদি অৰ্পণ কৰে। অপৰাজিতা ফুল আৰু ধতুৰাৰ ফুল আৰু গুটি শিৱৰ প্ৰিয় বাবে এই দুইবিধ ফুলৰ গছ মানুহে নিষ্ঠা আৰু পবিত্ৰ ভাৱত সংৰক্ষণ কৰি ৰাখে। আমাৰ জনসমাজত শিৱ ইমানেই জনপ্ৰিয় যে তেওঁক সন্তুষ্ট কৰিবৰ বাবে সকলোৱে অশেষ প্ৰচেষ্টা কৰে। শিৱ ধ্বংসাত্মক দেৱতা, সেইজন দেৱতাক সন্তুষ্ট কৰিবৰ বাবে দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধাৰ, বাতবৃষ্টি হৰদেৱ মহাদেৱ নমস্তুতে। এই শ্লোকটো নতুন বছৰৰ প্ৰথম দিনটোত ৰক্ত চন্দনেৰে নাহৰ পাতত বা নাগেশ্বৰ পাতত লিখি সেই পাত প্ৰতি অসমীয়াৰ ঘৰৰ মূধচত, দুৱাৰৰ ওপৰত নাইবা পানী পতাত খচি দিয়াটো এটা পৰম্পৰাগত নিয়ম। মানুহৰ বিশ্বাস তাকে কৰিলে বোলে আছুতোষ শিৱৰ কৃপাবশতঃ বাতবৃষ্টিত বা ধুমুহাত ঘৰবাৰীৰ অনিষ্ট নহয়। শৈৱ ধৰ্ম আৰু অসমীয়া শৈৱ পৰম্পৰা, এই পাঠটো ইমান পৰে শুনাৰ পাছত আমাৰ মনত কেইটামান প্ৰশ্নৰ উদয় হ'ব পাৰে, আৰু এই উদয় হ'ব পৰা 3টা সাম্ভাৱ্য প্ৰশ্ন আমি নিৰ্বাচন কৰি উলিয়াইছিলো। প্ৰথম প্ৰশ্নটো হ'ল শিৱক কি কি ৰূপত পূজা বা উপাসনা কৰা হয়? শিৱৰ যিদৰে সহস্ৰ নাম আছে, ঠিক তেনেদৰে শিৱৰ বহুতো ৰূপো আছে। শিৱ বিভিন্ন ৰূপৰ মাধ্যমেৰে কল্পনা কৰা হয়। নটৰাজন, কিৰাত, পাশুপতি, ৰুদ্ৰ, সংহাৰী, তাণ্ডৱ, লিংগ, ত্ৰিশূলধাৰী, ভঙুৱা, বৃষবাহন আদি বিভিন্ন ৰূপেৰে শিৱৰ উপাসনা কৰা হয়। আমাৰ মনলৈ আহিব পৰা দ্বিতীয় প্ৰশ্নটো হ'ল অসমীয়া ভাষাত স্বতন্ত্ৰ শৈৱ কাব্য পোৱা যায়নে? তাৰ উত্তৰত আমি ক'ব লাগিব যে শিৱক মূল উপাস্য দেৱতা হিচাপে লৈ ৰচনা কৰা শিৱ পুৰাণখনৰ বাহিৰে অসমীয়া ভাষাত আন কোনো স্বতন্ত্ৰ কাব্য ৰচিত হোৱাৰ নিদৰ্শন পাবলৈ নাই। আমাৰ মনলৈ আহিব পৰা তৃতীয়টো প্ৰশ্ন হ'ল অসমৰ জনজাতীয় আৰু অজনজাতীয় এই উভয় সমাজতে শিৱ উপাসনা হয়নে? তেতিয়া এই প্ৰশ্নৰ উত্তৰত আমি ক'ব লাগিব যে অসমৰ জনজাতীয় আৰু অজনজাতীয় এই উভয় সমাজতে শিৱৰ উপাসনা কৰা হয়। ইমান পৰে হোৱা আলোচনাৰ শেষত আমি
এটা সিদ্ধান্তত উপনীত হ'ব পাৰিলো যে অতি প্ৰাচীন কালৰে পৰা অসম তথা ভাৰতবৰ্ষত শৈৱ ধৰ্মৰ প্ৰচলন আছিল। শৈৱ ধৰ্মৰ প্ৰাচীনতাৰ ইংগিত তামৰ ফলি, মুদ্ৰা, লিংগ, বিভিন্ন গ্ৰন্থ আৰু মূৰ্তি ইত্যাদিসমূহত পোৱা গৈছিল। শিৱৰ সহস্ৰ নাম থকাৰ দৰে শিৱৰ বিভিন্ন ৰূপো বিদ্যমান। এই বিভিন্ন ৰূপৰ কল্পনা কৰি উপাস্য দেৱতাগৰাকীক ভক্তি নিবেদন কৰা হয়। অজনজাতীয় সমাজৰ লগতে জনজাতিসকলেও শিৱক উপাস্য দেৱতা হিচাপে গ্ৰহণ কৰি পূজা অৰ্চনা কৰা দেখা যায়। বহুতো জনজাতীয় লোকে শিৱক তেওঁলোকৰ পূৰ্বপুৰুষ বুলি মানি আহিছে। শৈৱ ধৰ্মক অৱলম্বন কৰি বিভিন্ন ভাষাত এক শ্ৰেণীৰ সাহিত্যও ৰচিত হৈছে। ইয়াক শৈৱ সাহিত্য বুলি কোৱা হয়। শিৱ অসম বা ভাৰততে নহয়, বিভিন্ন ভাষাভাষীৰ মাজতে তেওঁ জনপ্ৰিয় দেৱতা। সেইবাবে এই বিভিন্ন ঠাইত শিৱ মন্দিৰসমূহ গঢ় লৈ উঠিছে। এই মঠ মন্দিৰবোৰে বিভিন্ন প্ৰদেশত শৈৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত অৰিহণা যোগাই আহিছে। শিৱৰ মহিমা বা শ্ৰেষ্ঠত্ব প্ৰকাশক একাধিক কাব্য অসমীয়া ভাষাত ৰচিত নহলেও প্ৰাক বৈষ্ণৱ যুগৰে পৰা আহোম যুগৰ সাহিত্য পৰ্যন্ত শিৱই এক উল্লেখযোগ্য স্থান লাভ কৰি আহিছে। বৈষ্ণৱ ধৰ্মৰ প্ৰবল ঢৌৱেও শৈৱ ধৰ্মৰ জনপ্ৰিয়তাক কোনো কালে ম্লান কৰিব নোৱাৰিলে। তথাপি এটা কথা সঁচা যে বৈষ্ণৱ সম্প্ৰদায় বা কাশ্মীৰী শৈৱ সম্প্ৰদায়ৰ সাহিত্যৰাজিৰ দৰে বিশুদ্ধ শৈৱ সাহিত্য অসমীয়া ভাষাত অদ্যাপি ৰচিত নহল। তাৰ মাজত অৱশ্যে ৰুদ্ৰসিংহৰ শিৱপুৰাণখন ব্যতিক্ৰম। ছাত্ৰ-ছাত্ৰীসকল, ইমান পৰে তোমালোকে শৈৱ ধৰ্ম আৰু অসমৰ শৈৱ পৰম্পৰা শীৰ্ষক পাঠটিৰ আলোচনা শুনিলা। আশা কৰিছোঁ তোমালোক উপকৃত হৈছা। অসমত শৈৱ ধৰ্মৰ প্ৰাচীনত্বনো কেনেধৰণৰ, শৈৱ ধৰ্মৰ উৎপত্তিনো কেনেকৈ হৈছিল, এইখিনি আমি বিশদভাৱে আলোচনা কৰিলোঁ। আৰু তোমালোক যদি উপকৃত হৈছা, মই নথৈ আনন্দিত হ'ম। আৰু ইয়াৰ পিছতো যদি তোমালোকৰ কিবা ব্যক্তিগত সমস্যা ৰৈ গৈছে, তেনেহ'লে মোৰ হোৱাটছআপ নম্বৰত তোমালোকে যোগাযোগ কৰিব পাৰা। তোমালোকৰ সমস্যাসমূহ যিমান পাৰোঁ সমাধান কৰিবলৈ চেষ্টা কৰিম। নতুন নতুন পাঠ লৈ আকৌ তোমালোকৰ মাজলৈ আহিম। অধ্যয়ন অব্যাহত ৰাখিবা। আজিলৈ আহোঁ। ধন্যবাদ।